হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালপোৱা এক মিঠা অনুভূতি ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে ঘৰৰ পেলনীয়া সামগ্ৰীৰে কিদৰে আপোনালোকে সুন্দৰ আচবাব তৈয়াৰ কৰিব পাৰে। আজি যিটো আচবাব দেখুওৱা হৈছে সেইটো হৈছে ঘৰৰ পেলনীয়া কাৰ্টুনেৰে ময়ূৰৰ আচবাব তৈয়াৰী। এইটোৰ বাবে আপোনালোকৰ বৰ বিশেষ সামগ্ৰীৰ প্ৰয়োজন নহ'ব। আপোনাক লাগিব ক'লা ৰং, পেলনীয়া কাৰ্টুন আৰু গ্লাছৰ গোলাকাৰ টুকুৰা। এই টুকুৰাটো আপোনাৰ 50 পইচা হিচাপত মাৰ্কেটত পোৱা যাব। আপোনালোকে প্ৰথমতে ময়ূৰৰ শ্বেপত পিকচাৰত দেখুওৱা ধৰণে কাটি লওক ময়ূৰটো। তাৰপিছত ইয়াৰে পাখিবোৰ কেঁচিৰে ধুনীয়াকৈ কাটি লওক। তাৰপিছত ইয়াত ক'লা ৰং কৰি কেনে গ্লাছবোৰ পেষ্ট কৰক। এতিয়া আপোনালোকে দেখা পালে সুন্দৰ ময়ূৰৰ ঘৰুৱা আচবাব, যিটো নেকি মই সাজি উলিয়াইছোঁ। অলপ টেকনিকেলৰ কাৰণত ভালদৰে ভিডিঅ'টো দেখুৱাব পৰা হোৱা নাই। পিছলৈ সবিশেষ বিস্তাৰেৰে ভিডিঅ'টো দেখুওৱাৰ আপোনাক প্ৰতিশ্ৰুতি দিলোঁ। সেয়ে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপুনি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।